Hello everyone, welcome back to my YouTube channel Saikia Bhai. আজি এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৰে ভালেই থাকে। তো আজি হৈ গ'ল দুৰ্গা পূজাৰ সপ্তমী। তো প্ৰথমে সকলোকে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালো। সকলোৰে ভাল হওক, সব ভালে থাকক, সুখেৰে থাকক। তো আজিৰ ভিডিঅ'টো এনেকুৱা এটা জাগালৈ মই গৈ আছো। ক'ত গৈ আছো আপোনালোকক নকওঁ, কিন্তু বহুত ধুনীয়া এটা জাগালৈ গৈ আছো। আপোনালোকে ভিডিঅ'টো চাই যাওক, বহুত ভাল হ'ব ভিডিঅ'টো চাই। কলিয়াবৰ পালোহি আৰু অকণমান টাইম লাগিব। কলৈ গৈ আছো আপোনালোকে চাই যাওক, বহুত ধুনীয়া হ'ব। মানে আনএক্সপেক্টেড, মানে ভাবা নাছিলো যে এইটো জেগাত মই আহিব পাৰিম বুলি কেতিয়াবা। এইফালে আমি ৰহা পাৰ হ'লো। ৰহা পাৰ হৈ ভাবিলোঁ অকণমান নাৰিকল খাই লওঁ, নাৰিকল পানী বহুত দিন খোৱা নাই। চ' তাকে নাৰিকল পানী খাবলৈ সোমালোঁ। পালোহি যোৰাবাটত পাই পেলাই অৱশ্যে নাই, প্ৰথম পেট পূজাটো কৰি লওঁ। তো এয়া আমাৰ বাচ্ছা দুটা ধুনীয়াকৈ খাই আছে পূৰা, ময়ো খাই ল'লোঁ। হয়তো চাগে আপোনালোকে অলপ গম পাইছে আজি কিয় আহিছোঁ, ক'লৈ আহিছোঁ। তো কম আৰু অকণমান দেৰি পিছত গোটেইখিনি আপোনালোকক জনাম ধুনীয়াকৈ। কথাটো হ'ল আমি আজি আহিছিলোঁ বৰজাপুৰা ষ্টেডিয়ামত ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ খেলখন চাবলৈ। জাষ্ট আহি পেলাই পালোঁ, পাই পেলাই ইয়াত গাড়ী ৰাখিব জেগাই নাই, বহুত দূৰত পাৰ্কিং আছে। পাৰ্কিং কৰি পেলাই এতিয়া লাহে লাহে খোজকাঢ়ি গৈ আছোঁ। বাকীখিনি এয়া আদি নৌ, মই বুঢ়া মানুহ আৰু দুইটাকে লৈ আনিছোঁ। চাব আহিছোঁ তেতিয়া ফ্লেগটো আঁকিবই লাগিব। আঁকি লৈছোঁ গালত ধুনীয়াকৈ ইণ্ডিয়ান ফ্লেগ, বঢ়িয়াকৈ আঁকি দিয়া। হৈ যাব, ইয়াত চিনি পাই যাব নহয়, নালাগে, হৈ যাব। আমি তিনিটাই মুখত ফ্লেগ আঁকি লৈছোঁ, এতিয়া খালি চিঞৰ বাখৰ কৰিবলৈ বাকী। তো আমি সোমাই আহি গ'লোঁ। টিকেট, টুপি, ফ্লেগ, মোক নেদে খালি জাৰ্চিটো ভিতৰত চেঞ্জ কৰি আছোঁ। বাকী নকওঁ, বঢ়িয়া লাগিব, ব'লক। খেলো ষ্টাৰ্ট হৈ আছে, কিন্তু আমি কথাটো হ'ল যে আহি পেলাই আপোনালোকে কিন্তু হোটেল বুক কৰা নাছিলোঁ, ভিতৰত নেটৱৰ্ক নাপায়। চ' ভাবিছোঁ অলপ বাহিৰলৈ ওলাই পেলাই হোটেল বুক কৰি লওঁ, ৰাতি নহ'লে থাকিবলৈ দিগদাৰী হ'ব, গাড়ীতে শুব লাগিব। চ' বাহিৰলৈ ওলাই আহিছোঁ, আকৌ দেখাম আপোনালোকক। ওচৰত ভালকৈ চাওক, যিমানখিনি পাৰিছোঁ দেখাইছোঁ। আদি কেনেকুৱা লাগিছে? প্ৰথমখন ক্ৰিকেট খেল চাবলৈ আহিছিলোঁ, টিম ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ। টিম ইণ্ডিয়া জিকিলে বহুত ভাল লাগিছে মনটো। এতিয়া আমি ওলাই গৈ আছোঁ, বহুত ভিৰ হ'ব। তো অলপ পিছত বাকীখিনি কম আৰু আপোনালোকক।
আমি খেল চেল চাই আহি বৰ্তমান এতিয়া হোটেলৰ ৰুম পালোহি আহি পেলাই ইয়াত পূৰা অলপ খানা চানা কিবা খাই লওঁ ভোক লাগিছে আহা বহুত দেৰি হৈ গ'ল তো একো বৰ বিশেষ খানা নাপালোঁ কিবা পিজ্জা চিজ্জা অলপ পালোঁ তাকে লৈ আহিছোঁ তো ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব তো ইয়াৰে আশাৰে জয় আই অসম ছাপোৰ্ট কৰি যাব ধন্যবাদ